আৰু তেওঁ একদম দুখীয়া মানুহ, দিন হাজিৰা কৰি খোৱা মানুহ, তেওঁৰ একোৱেই নাই। আৰু বন্ধনৰ পৰা পইচা আনি কিনে ঘৰত ৬০,০০০ মান টকা থৈছিল, সেইখিনি পৰা গৈছে। আৰু বাইক এখন আছিল ছেকেণ্ড হেণ্ড, সেইটো পৰা গৈছে। আৰু আপোনাৰ ঘৰ ৩খন ঘৰ আছিল, সেইখিনি পৰা গৈছে। আৰু মাজে মাজে দিন হাজিৰা নাপালে আপোনাৰ ঠেলা চলাই খায় বৰপেটা ৰোডত, সেই ঠেলাটোও পৰি গৈছে, ঠেলাটোও নাই। এতিয়া আৰু কাগজ পাতি গোটেইখিনি পৰা গৈছে, অলপখিনি আছে, আধা আছে। আৰু এতিয়া বৰ্তমান তাৰ চিটুৱেশ্যনটো কি হৈছে, আমাৰ এই অঞ্চলৰ ভিতৰত এই মানুহটোৱে দুখীয়া মানুহ আছিল, দিন হাজিৰা কৰি খোৱা মানুহ। আৰু এতিয়া যে বৰ্তমান আপোনাৰ অলপ যে মানে একবাৰ যে খাব, এই খাব পৰা ব্যৱস্থাও নাই, গোটেইখিনি পৰি গৈছে।